মোৰ গাড়ী আছিলে এখেতৰ অৱস্থাটো চাওক মদ খাই কথা ক'ব পৰা নাই এখেতৰ অৱস্থাটো চাওক চকুকেইটা চাওক এখেতৰ এখেতে থিয় হৈ থাকিব পৰা নাই চিধাকে থিয় হৈ থাকিব পৰা নাই চিধাকে আহক এয়া চাওক চকু চাওক এয়া চাওক এখেতক ভালকে চাই লওক এখেত কোন হয় চাগে আপোনালোকে জানে এখেত হল বীৰ লাচিত সেনা সংগঠনৰ আৰু আমি ইমান দিনে শুনি আছিলো বীৰ লাচিত সেনাই সবকে আপোনাৰ ন্যায় দিয়ে কিন্তু আজি কি হল আজি বীৰ লাচিত সেনাই নিজে মদ খাই আহি মোৰ এই দুটা লৰাৰ লগত মাৰপিট কৰিছে মদ খাই আছে কিবা খাইছে আপোনাৰ নিজৰ অৱস্থাটো চাওক চকুকেইটা দেখাই দিয়ক এবাৰ কেমেৰা আপুনি নিজৰ চকুটো দেখাই দিয়ক আহক এটা হৈ গৈছে পুলিচ মান নাতে পুলিচ আছে নহয় পুলিচ আছে ন কি কৈছে পুলিচ আছে ন ভুলৰ হৈ যায় ভুলত হৈ যায় এটা গাড়ী মোৰ গাড়ীখন যে বেয়া হ'ল কোনে দিব পইচা ভাল কৰি দিবি পইচা কোনে দিব ভাল কৰি দিবি পুলিচ আছে ন পুলিচ মাতছ নেতে এয়া পুলিচ মান নেতে আছে ন মিলা মিছি কৰলে ভুলত হৈ যাব না ইমান মদ কিয় খাইছে মই তাৰ লগত নাই নাই ইমান মদ কিয় খাই মই নাজানো মই কৈছো ভুলত ইমান মদ খাই কিয় গাড়ী চলাইছে বাইদেউ মই তাৰ লগত নাই হা ইমান মদ খাই গাড়ী কিয় চলাইছে গাড়ী দেখা নাই বেক সাইডে ইমান মদ খাই গাড়ী কিয় চলাইছে ট্ৰাফিক মাত কাৰণ মোৰটো গাড়ীখনে চেপ্টা কৰি দিলে আপুনি চেপ্টা কৰি দিলে তেপলে সব পিনে ন এখন গুটে কি হ'ব এয়া চাওক মোৰ গাড়ীৰ অৱস্থা এই মানুহজনে মদ খাই গাড়ী চলাই ৰখি থকা গাড়ীত আহি খুন্দা মাৰিছে এই মানুহজন মদ খাই পুৰা পেল চকু খুলিব পৰা নাই চাওক এই মানুহজনক চাওক এইখন তেখেতৰ গাড়ী এইটো নম্বৰ চাওক তেখেতে থিয় হৈ থাকিব পৰা নাই চাওক তেখেতৰ চকু চাওক মুখৰ পৰা কথা ওলোৱা নাই পুলিচক মাত তেখেতে যাব নোৱাৰে মোৰ গাড়ীৰ অৱস্থা বেয়া কৰি দিছে আপুনি বীৰ লাচিত সেনাক মাতি একো নহব বীৰ লাচিত কিবা নাম এটা লৈছিলে তাকে আপুনি কওকচোন আপুনি এতিয়া এইবিলাক কথা পাতি লাভ নাই মোৰ গাড়ীখন কি হ'ব এইটো কওক মোৰ গাড়ীখন কি হ'ব কওক চাবিটো টেপেকা হৈ গৈছে নে নাই এইখিনি কোনে ক'ব মই কি বনা দিম বুলি কৈছো এইখিনি কি বনা দিম বুলি কৈছো এইখিনি কি না বনা দিম বুলি এইখিনি কি এইখিনিয়ে তো বনা দিম বুলি কৈছো আপুনি একো নোহোৱা বুলি কেনেকে ক'ব পাৰে বনা দিম বুলি কৈছো না বনা দিম বুলি কৈছো এক সেকেন্ড ৰ'ব আপুনি দিব আপুনি আছিলে ঘটনাস্থলীত আপুনি আছিলে মই দিম হাত কিয় দিছে ছোৱালীগাড়ী মাত্ৰ হাত কিয় দিলে আপুনি মাত্ৰ হাত কিয় দিছে ছোৱালীগাড়ী হাত নিদিব হাত দিব নোৱাৰে নহয় আপুনি নাই ন পুলিচ আপুনি নাই ন আপুনি মাজত নাহিব আপোনাৰ লগত কোনো কথা নাই ঠিক আছে আপোনাৰ লগত কোনো কথা নাই নিজে নেকি আপোনাৰ লগত কোনো কথা নাই পুলিচে ক'ব আপোনাৰ ওপৰত ড্ৰিংক এণ্ড ড্ৰাইভৰ কেছ হ'ব সেইটো গম পাইছো আপুনি মদ খাই গাড়ী চলাইছে সেইটো গম পাওঁ কিন্তু মই এইখিনি বনাই দিম বুলি কৈছো ন অসমীয়া হিচাপত আপুনি নাছিলে নহয় আপুনি প্লিজ অসমীয়া হিচাপত সেইটো মোৰ ভুল হৈছিলে আমাৰ অসমীয়া ছবি মানুহৰ ওপৰত এইটো যিখিনি যোৱাকালি ৰাতি ঘটনাটো মানে কি মই আপোনাক প্ৰথমৰ পৰা ক'ব বিচাৰোঁ মই হ'লোঁ ৰাস্তাৰ বেপাৰী মই ৰাস্তাত দোকান দিওঁ সেই দোকান দি মই ঘৰ চলাওঁ আগতেও চাগে মোক দেখিছে দীঘলী পুখুৰীত আগতে দোকান দিছিলোঁ তাৰপিছত দীঘলী পুখুৰীত যিহেতুকে আমাক গুচিব দিয়া হ'ল আমি গুচিলোঁ এতিয়া আমাৰ ঘৰ চলাব পৰা ৰাস্তা নাই সেইকাৰণে মেলাখন হৈ আছে বোলো মেলাখনতে যাওঁ দোকান দিওঁ 2 টকা আহিব ঘৰখনত এজ ইউজুৱেল আমি 30 তাৰিখৰ পৰা লগাই আহিছোঁ যোৱাকালিও লগাইছিলোঁ আমি 11টামান বজাত মানুহ নাই আমি দোকান বন্ধ কৰিব লৈছোঁ তাৰপিছত ল'ৰাকেইটাই দোকান বন্ধ কৰি আপোনাৰ গাড়ীত আমাৰ যোনখন ইকো ভেন সেই গাড়ীত বস্তু লোড কৰি আছিলে লোড কৰি থাকোঁতে হঠাতে আমি বিৰাট জোৰে এটা আৱাজ শুনিলোঁ আৱাজ শুনোতে আমি ভাবিলোঁ যে হয়তো চাগে ল'ৰাকেইটাই চিলিণ্ডাৰটোৱে পেলালে নেকি আৱাজ হৈছে তাৰপিছত যে গৈ চাওঁ আগত দেখিছোঁ এখন টাটা চাফাৰী গাড়ী এখন
বেক কৰি আহি আমাৰ গাড়ীত তাহাঁতে হিট কৰিলে আমাৰ গাড়ীত হিট কৰাৰ পিছত আমি তেখেতক বহুত মাতিলোঁ যে আহক আপুনি নামি আহক তেখেতে নামিব পৰা অৱস্থাত নাছিলে কাৰণ তেখেতে বহুত বেছিকৈ তেখেতে মদ খাই থৈছিলে সেই ড্ৰাইভাৰজন তেখেতৰ নামটো আমি এতিয়া গম পালোঁ তেখেতৰ নামটো হ'ল মতিউৰ অসম বুলি কয় নিজকে তেখেত হ'ল বীৰ লাচিত সেনা সংগঠনৰ এজন মেম্বাৰ তেখেতৰ আপুনি বীৰ লাচিত সেনাৰ পেজখন যদি ফেচবুকত খুলি চাই তেখেতৰ ফটো আপুনি পাবই তাৰপিছত কি হ'ল মানুহজনক মাতিছোঁ তেখেতে নামিব পৰা নাই তথাপিও তেখেতে নামিলে আমি চাবি তাবি কাঢ়ি ৰাখিলোঁ নামি অহাৰ পিছত তেখেতক আমি দেখালোঁ যে চাওক আমাৰ গাড়ীখনৰ অৱস্থা কি হ'ল এতিয়া আপুনি কি কৰিব কি ব্যৱস্থা কৰিব কওক আপুনি তেখেতে আমাৰ কথা নুশুনি কাৰোবাক ফোন লগালে দেই ফোন লগোৱাৰ পিছততো 10-20জন ল'ৰা আহি গ'ল আহি যোৱাৰ পিছত আমাক সুধিলে যে কি হৈছে আমি তেখেতসকলকো ভালকৈ ক'লোঁ যে চাওক এখেতে আহি মদ খাই অৱস্থা নাই আহি আমাৰ গাড়ীত খুন্দা মাৰিছে ৰখি থকা গাড়ী এখনত খুন্দা মাৰিছে আমাৰ গাড়ীৰ ক্ষতিপূৰণটো দিয়ক আমাক তেখেতসকলে কৈছে একোৱেই হোৱা নাই এনেকৈ কৰোঁতে তাৰপিছত মই কৰি আছিলোঁ ভিডিঅ' কাৰণ আজিকালি আমি চবেই জানো ভিডিঅ' এটা থাকিলে আমি ছেফ ভিডিঅ' কৰি থৈছিলোঁ মই ইনচিডেণ্টটোৰ তাৰপিছত এজন আছে বিক্ৰান্ত কলিতা অসম বুলি দেই তেখেতো বীৰ লাচিত সেনা সংগঠনৰ তেখেতে আহি মোক এনেকৈ হাতখন ঠেলি দিলে মই ভিডিঅ' কৰি আছিলোঁ মোৰ হাতখন এনেকৈ ধাক্কা মাৰি মোক ঠেলি দিলে গাত হাত দিলে মোক হাত দিওঁতে মোৰ হাজবেণ্ড তেখেতে ক'লে যে আপুনি কিয় হাত দিব আহোঁতে তেখেতে পূৰা কাজিয়া কৰিব আগবাঢ়ি আহিছে আৰু এইখিনি বস্তু গোটেই কেমেৰাত বন্দী আছে গোটেইখিনি ৰেকৰ্ড হৈছে মই গোটেইখিনি ৰেকৰ্ড ভিডিঅ' ফুটেজ যি আছে মোৰ তাত মই গোটেইখিনি আপোনালোকক দিম যাতে চবেই গম পায় কাৰণ আমি বীৰ লাচিত সেনাক কি বুলি জানো বীৰ লাচিত সেনাই আজি যদি অসমীয়া এটাৰ লগত অন্যায় হয় তাহাঁতে য'তে নহয় কিয় গৈ কেনে সিহঁতে ন্যায় দিয়ে কেনেকৈ দিয়ে ন্যায় আমি চবেই জানো তো মই এজনী অসমীয়া ছোৱালী মোৰ জন্ম ইয়াতে মই ডাঙৰ হৈছোঁ ইয়াতে বিয়া হৈছোঁ ইয়াতে ময়ো অসমীয়া ছোৱালী আজি অসমীয়া হৈ কেনে অসমীয়া ছোৱালীৰ ওপৰত হাত কিয় দিব আৰু তাতেও বীৰ লাচিত সেনা মদ খাইছে ঠিক আছে মদ খাইছে ফূৰ্তি কৰিছে কৰক কিন্তু সেই বুলি অভদ্ৰামী কৰাটো একচেপ্টেবল নহয় হয় তেখেতসকলে অত্যাধিক সুৰাপান কৰি আছিলে আমিতো প্ৰথমতে তেতিয়া দেখিয়ে গম পাইছিলোঁ সুৰাপান কৰা বুলি কিন্তু তাৰপিছত যেতিয়া বশিষ্ঠ থানাৰ পুলিচে লৈ আহিলে চবৰে আমাকো আনিছিলে এলকহল টেষ্টিং কৰোৱা হ'ল আমাৰো কৰাইছে তেখেতসকলেও কৰাইছে আমাৰ মোৰ 2জন ল'ৰাও আছিলে দেই মোৰ কাম কৰা ল'ৰা 2জন আছে দোকানৰ তাহাঁতকো বগৰাই মাৰিছে এই আপোনাৰ এই বিক্ৰান্ত কলিতা আৰু এই আপোনাৰ মইনা অসম বীৰ লাচিত সেনাৰ চবেই জানে নামৰ পিছত অসমটো লগোৱা হয় তো বহুত মাৰিলে তাৰপিছত আমি পুলিচ থানা আহিলোঁ অহাৰ পিছত সেয়া কৰিলে ব্ৰেথ এনালাইজাৰ দি টেষ্ট কৰালে সেই 3জনৰ 200+ ওলাইছে এলকহল আমাৰ 4জনৰ 0 আমি জনালোঁ কথাটো আৰক্ষীৰ থানাতে আমি যোৱাকালি এখন এপ্লিকেশ্যন দিছিলোঁ আৰক্ষীয়ে সেইখন ৰেজিষ্টাৰ কৰিলে আমি কপিটো এতিয়ালৈ পোৱা নাই তেখেতে কালি মাতিছে আমাক থানাত কালি আমাক দি দিব কেছটো ৰেজিষ্টাৰ হৈ গৈছে কোৰ্টলৈ যাব কৈছে কেছটো কিন্তু কোৰ্টলৈ যোৱাৰ পিছত আমিও ট্ৰাই কৰিছিলোঁ যে ঠিক আছে যদি তেখেতসকল সঁচাকৈ যদি দোষী বুলি নিজকে মানিছে আমাক ক্ষমা বিচাৰিছে আমি ক্ষমা কৰিবও ৰেডি আছিলোঁ কিন্তু তাহাঁতক মানে ছোৱালীৰ গাত যে হাত দিছে সেইটো তাহাঁতৰ কাৰণে একো ডাঙৰ কথা নহয় ছোৱালীৰ গাত হাত দিয়ক কিন্তু যিমান যি হ'লেও তাহাঁত লাচিত সেনাৰ মানুহ হয় সেইকাৰণে তাহাঁতে তল নপৰে সেইকাৰণে ময়ো তল নপৰোঁ মই কেছটো আগুৱাই লৈ যাম হয় সংগঠনৰ গোটেইকেইজন 10-20জন ল'ৰা আছিলে কেন্দ্ৰীয় নেতৃত্বক এটাই আহ্বান জনাব বিচাৰোঁ তেখেতসকলে যোনটো সদস্য তেখেতসকলে লয় অলপ ফিল্টাৰ কৰি লয় যেন কিয়কি আমি দেখোঁ বীৰ লাচিত সেনাই কিহৰ ওপৰত উঠি আছে যোনটো আপোনাৰ খিলঞ্জীয়াৰ সত্তা সেইটোৰ কাৰণে মাত মাতে চবতে কিন্তু এইটো খিলঞ্জীয়াৰ সত্তা হোৱা নাই এই বীৰ লাচিত সেনাৰ সেনাবিলাকে এই ৰাতি মদ খাই কি বীৰত্ব দেখাই আছে সেইটোহে আমি ধৰিব পৰা নাই সেইটো এটা বৰ আচৰিত কথা অসমীয়া এগৰাকী বোৱাৰীৰ ওপৰত যদি হাত তুলিব পাৰে মদ খাই বীৰ লাচিত সেনা কি পৰ্যায়লৈ যাব পাৰে বা আচলতে তেখেতসকলে কি কাম কৰে নে সেই কাম অকল ভিডিঅ'ৰ কাৰণে কৰে সেইটোহে তাৎপৰ্যজনক কথা আমি আচৰিত দিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ